যুদ্ধাং দেহি আমি সীমান্তৰ সৈনিক। কথা ভাস্কৰ জ্যোতি কুটুম। আবৃত্তি তৃষ্ণা কুৰ্মী আৰু অন্তৰীপ কাকতি। সহস্ৰ হৈছো আমি তোমাক হৰুৱাবৰ বাবে। শংকা কৰা নাই আমাৰ প্ৰাণৰো, আগবাঢ়ি আহিছো মাতৃৰ ৰক্ষাৰ বাবে। পূব লাডাখ বা পশ্চিম লাডাখেই হওক, সকলোবোৰ আমাৰ আই মাতৃৰে অংশ। নিদিওঁ কাহানিও সত্তৰ দখললৈ, সাজু হৈছো আমি পূব লাডাখত ৰঙা চীনৰ লগত যুঁজিবলৈ, আৰু পশ্চিমে শতবাৰ পৰাস্ত হোৱা পাকিস্তানৰ লগত। হেৰৌ ৰঙা চীন, পাহৰি যোৱা তুমি সৌ তাহানিৰ 1962ৰ কথাবোৰক। আমি বৰ্তমান নতুন ভাৰতৰ সৈনিক। নাভাবিবা তুমি আকৌ পৰাস্ত কৰিম, যোৱা পিছুৱাই নিজ দেশলৈ, নহলে তোমাৰ নাই ৰক্ষা। ক্ষেপণাস্ত্ৰই তোমাক কৰিব তছনছ। পাহৰি যোৱা পাকিস্তানৰ আতংকই তোমাক কৰিব সহায় আমাক ৰুধিবলৈ। অগ্নি বায়ু কিম্বা জলো নোৱাৰে ৰুধিব। তেতিয়াহ'লে পাকিস্তানৰ আতংকই বাকী, সীমা অতিক্ৰম কৰাৰ প্ৰয়াস বাৰে বাৰে। নিদৌ সফল হ'ব তোমাৰ সপোন, আমি সীমান্তৰে জাগ্ৰত সৈনিক। ধন্যবাদ।